এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু যিসকলৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তেওঁলোকৰ ভাল হওক। সেই গাঁৱত আহি কিনো কৰিছোঁ, কি খাইছোঁ আপোনালোকক সকলো দেখুৱাওঁ বুলি ভাবিলোঁ। গতিকে দেখুৱাবৰ কাৰণে ভিডিঅ' এটা আপোনালোক, গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব, শেষলৈ চাই। এতিয়া প্ৰায় 11টামান বাজিছে। এতিয়া মাছ ধৰোঁ বুলি ভাবিছোঁ, যিহেতুকে ৰাতিপুৱা মানে চাহ ভাত খালোঁ আৰু এতিয়া দুপৰীয়া ভাতৰ কাৰণে বাইদেউহঁতৰ ফিচাৰী আছে, যিহেতুকে বাইদেউহঁতৰ ফিচাৰীলৈ মাছ ধৰোঁ বুলি ভাবিছোঁ। আৰু মাছ ধৰাৰ আগত আপোনালোক সকলোলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল। ব'লক এতিয়া মাছ ধৰোঁ। মই আৰু বাইদেউ মাছ মাৰিছোঁ আৰু কেনেকৈ মাছ মাৰিম, কিমান ডাঙৰ পুখুৰী বা ফিচাৰী আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব, শেষলৈকে চাই থাকক। এটা হেৰি কৰি দিব লাগে। অঁ, ঢেৰ মাছ পাইছোঁ, দেখিছেনে বাৰু? দেখুৱাই আছোঁ হা, মই কেমেৰাটো ওচৰলৈ লৈ আহা, দেখাই দিওঁ কিমান ডাঙৰ মাছ পাইছোঁ। এইটো এটা লোকেল, এইটো এটা পুঠি মাছ, একদম লোকেল। মাছ থোৱাটো কি হ'ল? ৰ'ব দে, মাছ থোৱা ক'ৰবাতে দূৰতে থাকি আহিলে। এইটো কি বুলি কয়? খলিহনা। নুঠে, মাছ নুঠে, ধৰ মই এইটো আনো। এইকেইটা দনিকণা, এইকেইটা দনিকণা। চিনি নোপোৱা লোকক চিনি পোৱাই দিছোঁ আৰু নামকেইটা কৈ দিছোঁ। চিটি মাৰি আছে, এইটো বন্ধ। ইমান বছৰ মই মাছ মাৰিছোঁ, ক'ব পাৰিম বাৰু, হয় নাই বাৰু? ইমান বছৰ মই মাছ মাৰিছোঁ। আজি 15-20 বছৰ হ'ল পানীত, আজি নামিছোঁ 15-20 বছৰ পিছত। আজি 15-20 বছৰ পিছত পানীত আজিহে নামিছোঁ মই। আৰু ক'তো মাছ ধৰিব পাৰিম, হয় নাই বাৰু? আপোনালোকে কওকচোন। এইয়া মাছ ওচৰৰ পৰা দেখুৱাই দিয়ক। এইয়া এটা পুঠি মাছ আহিছে দনিকণা, মানে এয়া এনেকৈ এটা দুটাকৈ ধৰি থাকিব লাগিব আৰু এটা দুটা ধৰি থাকিলেহে অহা যোৱা হ'বগৈ। মানুহো বেছি নাই বাৰু। লাষ্টৰ দিনত দেখুৱাম কিমানকেইটা পালোঁ। লৈ আনো মই মাছ থোৱাটো। তাই গাখীৰ গৰম কৰাটো আন বুলি ক'লোঁ, সেয়াকৈ আনিলে। হ'ব, এইটো ভৰ্তি হ'লেও হ'ব। চাওক গাইছ, এইটো ভৰ্তি হ'লেও হ'ব আমাৰ আজি। লাষ্টত দেখুৱাম বাৰু কিমানকেইটা পাইছোঁ। এইটো ভৰ্তি হ'বনে বাইদেউ? মাৰি দিলে হ'ব। দীঘলকৈ ল'বা দেই। হ'ব সৰু চৰু চব ধৰিছে। এইটো ভৰিত পাইছোঁ, কাট লাগি মই ভৰিত পাইছোঁ, ভৰিত নহয়। আৰু এটা মানে একদিন হেৰি লাগিছিলে, তলটো ডাং খাই থাকে, তলটো ডাং খাই থাকে দে, ডাং আলহীলৈ দাঙি ল। দুটকামান আহিছে, দুটকামান হেনো। অকল পইচাকৈ ঠাণ্ডা কৰি ডাঙৰ একদম কিবা বুলি কয়, এইটো চিতল মাছ, ডাঙৰ চিতল মাছ পাইছে। কি বঢ়িয়া লাগিব খাই। আজি মানে পুখুৰীত মাছ নথওঁ, যিমানকেইটা পুখুৰীত মাছ আছে চব উঠাম আজি। ভিডিঅ' ৰেডি কৰি থোৱা। উঠিব সেইকাৰণে লগ ধৰিছোঁ। এয়া দেখিছে নাই, এয়া দুখন
ইমানে মাছ পাইছে এয়া দুখনতে ধৰিব লগাইছে ইয়া সেইকাৰণে লগ ধৰিছে ব'লা চবেই ধৰোঁ বুলি তোমাৰো এসাঁজ হ'ব মোৰ এসাঁজ হ'ব আমাৰ এজনীয়ে থাকে দেখিয়ে পোৱা নাই মাছ ধৰা মই মাজত ধৰি দিছোঁ নেজানে এইবাৰ পলাবলৈ খাম দেখিলে বা এইফালে দেখুৱাই দিয়াচোন কৰিছা নাই এইফালে দেখুৱাই দিয়াচোন এফালৰ পৰা এনেকৈ এই চাওকচোন চাওক প্ৰাইচ পলিথিনৰ ভিতৰতো মাছ সোমাইছে ইয়াত দেখিছেনে ইমান মাছ মানে এইবাৰ যে বহুত বেছিকৈ উঠিছে দেই কেইটামান পলিথিনৰ ভিতৰত মাছ সোমাই গ'ল যে আহক আহক এইফালে দেখাই দিছোন ওচৰৰ পৰা এয়া দেখিছেনে এয়া জালুকনি এয়া দেখিছেনে এফালে আনি থাকা এইপিনে দেখাই দিব এখন একদম জালুকনি দীঘলকৈ এইফালে দেখুৱাই দিয়া আপুনি কি নিউজত তুলিছা নি অঁ এয়া দেখিছে নাই ইমান দীঘলকৈ জালুকনি এবাৰ মাৰিছোঁ মানে এয়া একদম সেইখিলাকে দেখুৱাই দিয়াচোন সেইখিলাকে মানে ইয়াৰ ভিতৰত এয়া মাছ সোমাই আছে এইবিলাক মাছ সোমাই এতিয়া মাছ ধৰা হৈ গ'ল বলকচোন আপোনালোকক মাছকেইটা দেখুৱাই দিওঁ কিমানকেইটা পালোঁ মাছকেইটা দেখুৱাই দিওঁ নে কি বাইদেউ মানে বাইদেউ মই মাছ ধৰিলোঁ ভিনদেউ নধৰিলে ভিনদেউ এই ছাগলী হা ভিডিঅ' বনাই আছোঁ আহক এইফালে এয়া চাওকচোন মাছকেইটা হা এয়া চাওকচোন উলিয়াই দিওঁ ভিডিঅ' এয়া চাওকচোন এইকেইটা মাছ এইকেইটা জালুকনি মাৰি ইমানকেইটা যে পাইছোঁ চাওকচোন মানে আপোনালোকে ধৰিব পাৰিছে জানো ইমান ৰ'দ দিছে যে ৰ'দৰ বহুত জিলিকনি মানে পূৰা চকুতে লাগিছে ৰ'দটো সেইকাৰণে মাছকেইটা দেখিছে নে নাই দেখা নে ভালকৈ দেখুৱাই দিওঁ এফালৰ পৰা চাওঁ ৰ'দো বহুত বেছিকৈ দিছে এয়া এইকেইটা পালোঁ আৰু এইকেইটা অকল চাওকচোন দনিকণা কি ধুনীয়া ধুনীয়া একদম ফ্ৰেছ এতিয়া মাজে মাজে এটা দুটা বেলেগ মাছো আছে ভিন্দ অঁ ভিন্দ মাছকেইটা মাছৰ কি হা ভিন্দ মাতি আছোঁ মানে মাছ বাচিবৰ কাৰণে বাইদেউহঁতৰ মানে ফিচাৰী দুটা আছে এটা সেইটো একদম এইটো দূৰৈত আৰু এটা এইটো আৰু এতিয়া মানে মাছ এইটোতে ধৰিলোঁ সেইটো ধৰা নাই সেইটো এই ভিন্দৰ লগত বহিলে মানে মাছকেইটা পালোতো ভিন্দে অকলে বাচিলে মানে দেৰি হ'ব ভোক লাগিছে যে বহুত দিছে এটা বাজিলে হয় ন বাইদেউ অকণ লগতে হেল্প কৰি দিছোঁ বাচিছোঁ আৰু এইফালে যে অকণমান দেখুৱাই দেখোন চব এইফালে যে এইটো মাছ আমাৰ এইফালে এইটো যে দনিকণা মাছ বুলি কয় আৰু আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট কৰি জনাবচোন কমেণ্ট কৰিব দেই জনাই দিব কমেণ্ট কৰি এইটো নে ইমানে মাছ পাইছোঁ তাৰমানে দুখনতে বাজিব লগা হৈছে দুখনতে বাচিছোঁ গা চা ধুই ভাত পানী খাওঁতে একদম বহুত দেৰি হ'ল এতিয়া প্ৰায় 4টামান বাজিব হ'ল আৰু ভাত তাত খাই লৈ অকণমান এতিয়া ৰেষ্ট লৈছোঁ আৰু বাইদেউৰ লগত অকণমান ওলাই যাম মানে আজি মানুহে ঘৰত ভাত খাব মাতিছে আৰু ভাত খাই উঠি সম্ভৱ ভাওনা চাবলৈ যাম গতিকে মানে এতিয়াৰ পৰা ৰেডি হৈ আছোঁ বাইদেউহঁতৰ গাঁৱতে মানে এঘৰ মানুহত ভাওনা পাতিছে মানুহে অলপমান মানে এতিয়া ওলাই আহিছোঁ বাইদেউৰ লগত এইটো বাইদেউহঁতৰ এইটো মাথাউৰি হয় আৰু মানে সোমাই থাকে আমনি লাগিছে সেইকাৰণে মানে আৰু ঘৰতেনো কি থাকি থাকিম কাম বন শেষেই হ'ল মাছ চাছ মাৰিছোঁৱে সেইকাৰণে অকণমান এতিয়া ওলাই আহিছোঁ কাৰণ অকণমান ভাত খাবলৈ যাম যে তেওঁলোকৰ ঘৰলৈ যোৱাৰ আগতে অকণমান ৰাস্তা ফুৰিবলৈ মন যায় আৰু গুৱাহাটীতো ৰাস্তা ফুৰা বুলি একো নাই তাৰমানে ৰাস্তা ফুৰিবলৈ যাব নাই কামতে ব্যস্ত হৈ থাকোঁ ৰাতিপুৱা 7টাৰ পৰা গধূলি 5টা 6টালৈকে সেইটো কাৰণে এতিয়া অকণমান ওলাই আহিছোঁ আৰু চাওকচোন আপোনালোকেও গাঁৱৰ পৰিৱেশ ক'ত গাড়ী মাত শুনিলোঁ এই তলেদি মটৰ চাইকেল গৈছে এইটো চাওক এইবোৰ মহবোৰ খেদি দিলে গৰু এইটো এটা মাথাউৰি হয় এইপিনে এইটো মাথাউৰি বান্ধ আপোনালোকে চাই নিশ্চয় গমেই পাব এই মাথাউৰিটো গোটেইটো এনেকেদৰে বান্ধ দিয়া আছে আৰু এইপিনে চাওকচোন ৰঙা নদী কি এইটো ৰঙা নদী প্ৰটেকশ্যন এইপিনে অকণমান গ'লে ৰঙা নদী পাব আৰু এইফালে দি চাওকচোন এইফালে ইমান ধুনীয়া এটা পৰিৱেশ এইপিনে সূৰ্য অস্ত গ'ল পৰিৱেশত থাকিলে মন চন চব মানে ফ্ৰেছ হৈ থাকে আৰু হয়নে বাৰু কমেণ্ট কৰি জনাব ভাত পানী খাই লৈ আমি ভাওনা চাবলৈ আহিলোঁ আৰু এয়া বহি মানে ভাওনা চাবৰ কাৰণে ৰেডি হৈছোঁ আৰু ভাওনাৰ ঘৰ চাওকচোন ইমান বেছি মানুহ হৈছে আৰু ভাওনা চাবলৈ মই আৰু বাইদেউ আৰু আমাৰ খুৰী এগৰাকীৰ লগত আমি একেলগে আহিছোঁ গতিকে ইয়াৰ পৰা বহিছোঁ ভাওনাৰ ঘৰত আহি ভাওনাৰ আৰম্ভণি হৈছে
না না লীলা কৰি ঘোষণা দুষ্ট আৰু সন্ত হস্তনক পালন যুগে যুগে ধনু অৱতাৰ যুগে যুগে ধনু অৱতাৰ অদ্ভুত লাগে ভাবি বিমুখিত হও কল্পনা করি তব মানবীজন জন্ম লয় অন্ধকার কারাগারের মাঝে ক্ষুণ্ণ করেছিল তুমি মাতৃহৃদয় খবরে পড়া না না লীলা করি আজি তুমি জগতরে প্রাণ কর্তার পেয়ে ধরা পড়েছি খুলি দিয়ক ৰহস্য দুৱাৰ ভাঙি পাতি কওক কোন সেই মহাভক্ত যাৰ বাবে হাহাকাৰ সিদ্ধান্ত প্ৰভু ভালবৰ সন্মুখত কৃষ্ণ প্ৰয়োজনীয় শক্তিৰ সন্মুখত স্থিত প্ৰায় পন্থীৰ ঘটে দৈত্যৰাজ ওরে যদি আগে কাপুরি পরাজিত করি সেরা ভক্ত কৃষ্ণ অর্পণ কৰিব পাৰো